নমস্কাৰ, মই বুবু অসম। আপোনালোকে চাই আছে আসাম ব্লগাৰ বুবু। আৰু মই বৰ্তমান উপস্থিত আছোঁ ববি দাসৰ বাসগৃহত। আৰু ববি দাস এগৰাকী হৈছে নৃত্যশিল্পী আৰু তেওঁ বৰ্তমান তেওঁ প্ৰতিভাৰে নগাঁও মৰিগাঁও জিলাৰ লগতে সদৌ অসমতে বৰ্তমান তেওঁ প্ৰতিভাৰে বহু ৰাইজৰ মন মুগ্ধ কৰিবলৈ সক্ষম হৈছে আৰু বহুকেইখন মঞ্চত তেওঁ প্ৰতিভাৰ প্ৰদৰ্শন কৰি তেওঁ বিজয়ী মুকুট পিন্ধিবলৈ সক্ষম হৈছে। আৰু আজি মোৰ লগত আছে ববি দাস। ববি দাসৰ মুখেৰে আমি জানিব পাৰিম। ববি, তুমি কিমান বছৰ বয়সৰ পৰা এই নৃত্য আৰম্ভ কৰিছিলা? মই ক্লাছ 3 পৰা কৰিছিলো। আচ্ছা, 3 পৰা কৰি আহিছো এতিয়া বিএ ফাৰ্ষ্ট সেমিষ্টাৰ। আচ্ছা, তোমাৰ প্ৰথমজন গুৰু কোন আছিলে? মোৰ প্ৰথমজন গুৰু মাননীয় শ্ৰীযুত পল্লৱ দাস। আচ্ছা, আৰু তুমি আমি জানিব পৰা মতে তুমি বহুকেইখন মঞ্চত তুমি বিজয়ী মুকুট পিন্ধিবলৈ সক্ষম হৈছা। আজিলৈকে তুমি কিমানখন মঞ্চৰ পৰা বিজয়ী মুকুট পিন্ধি ঘৰমুৱা হৈছা? কিবা অনুমান তোমাৰ? অনুমান সেনেকৈ কৰিব নোৱাৰি, বহুত মানে আচ্ছা, হাজাৰ হৈ যাব। আচ্ছা, প্ৰথমখন মঞ্চ ক'ত আছিলে? তুমি যোন প্ৰথমখন মঞ্চ ক'ত তুমি বিজয়ী মুকুট পিন্ধিছিলা? প্ৰথম মঞ্চ প্ৰথমখন আছিলে মোলাংকাটা, মৰিগাঁও জিলা। আচ্ছা, আৰু এতিয়াও তুমি তোমাৰ যি নৃত্যৰ যি কৰি আছা সেই নৃত্য বৰ্তমান তুমি অব্যাহত ৰাখিছা আৰু অনাগত দিনতো তুমি অব্যাহত ৰাখিবা। বঢ়িয়া। এয়া আছিলে ববি দাসৰ মন্তব্য। আৰু আপোনালোকে চাই থাকিব আসাম ব্লগাৰ বুবু। আৰু মই এই প্ৰতিভাৱান যুৱতীগৰাকী ববি দাসৰ প্ৰতিটো মই তেওঁ যি প্ৰতিভা সেই প্ৰতিভা মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকক মই ববি দাসে যি বিজয়ী মুকুট পিন্ধি ঘৰমুৱা হৈছিলে তেওঁৰ কিছুমান মঞ্চত তেওঁলোক সন্মানিত কৰা যায়, সেই সন্মানিত বস্তুখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাই থাকক আসাম ব্লগাৰ বুবু। এয়া ববি দাসৰ কিছু মানপত্ৰ, তেওঁ বিজয়ী মুকুট পিন্ধি যি ঘৰমুৱা হৈছিলে, ঘৰমুৱা হোৱা কিছু মানচিত্ৰ তেওঁ বাসগৃহত বৰ সুন্দৰভাৱে আঁৰি ৰাখিছে। আৰু এয়া হৈছে ববি দাস। ববি দাসৰ নৃত্যত সন্তুষ্ট হৈ তেওঁলৈ আগবঢ়াইছিলে এটি হোম থিয়েটাৰ। আৰু এই হোম থিয়েটাৰবোৰ আটোম টোকাৰি কৰি ৰাখিছে তেখেতৰ বাসগৃহত। আৰু এইটো এটা এই গোটেইখিনি ববি দাসে নৃত্যৰ মাজেৰে তেওঁ ঘৰলৈ কঢ়িয়াই আনিছে। বৰ সুন্দৰভাৱে আটোম টোকাৰি কৰি ৰাখিছে। সকলোবোৰ বস্তু ইয়াতে আছে। এইবিলাক বঁটা আৰু ইয়াৰ মানপত্ৰ বৰ সুন্দৰভাৱে বৰ আটোম টোকাৰি কৰি ৰাখিছে তেওঁৰ বাসগৃহত। এই গোটেইখিনি বস্তু নৃত্যৰ প্ৰতিভাৰ দ্বাৰাই তেওঁ ঘৰলৈ কঢ়িয়াই আনিছে।